শিক্ষাৰ্থীসকল, তোমালোকৰ ধোঁৰাগাঁৱৰী আৰু টিপচী চৰাই পাঠটোৰ পিছফালে লিংগ আছে। আজি মই তোমালোকক ব্যাকৰণৰ এই লিংগ বিষয়টো বুজাই দিম। তোমালোকে বৰ্ডখনলৈ চোৱাচোন। খুব ধুনীয়াকৈ মই লিখি দিছোঁ ওপৰত লিংগ। লিংগনো কি সেই কথাটো বুজি পাবৰ কাৰণে তোমালোকে মই বৰ্ডত লিখি দিয়া এই 4টা বাক্য ভালকৈ মন কৰিবা। প্ৰথমে 1 নম্বৰ বাক্যটো চোৱা। মোৰ বাইদেউ ইটানগৰত থাকে। 2 নম্বৰ, ভিনদেৱে তাৰে এখন মহাবিদ্যালয়ত চাকৰি কৰে। 3 নম্বৰ, আমাৰ বহুত ছাগলী আছে। 4 নম্বৰ চোৱা, কিতাপখন টেবুলৰ ওপৰত আছে। এতিয়া প্ৰথমে তোমালোকে এই 2টা বাক্য মন কৰা। প্ৰথমটোত কৈছো মোৰ বাইদেউ ইটানগৰত থাকে। এই বাইদেউ শব্দটো মই যে আস্থানি দেখুৱাই দিছো, বাইদেউ বুলি কোৱাৰ লগে লগে আমি এগৰাকী নাৰী বা মহিলাৰ কথা বুজি পাইছো। সেইদৰে 2 নম্বৰ বাক্যটোত য'ত মই আস্থানি দেখুৱাইছো ভিনদেউ, ভিনদেউ বুলি কোৱাৰ লগে লগে তোমালোকে ধৰিব পাৰিছা, আমি সকলোৱে ধৰিব পাৰিম যে এজন মতা মানুহ বা পুৰুষক বুজাইছে। এনেদৰে মতা মাইকী বুজোৱাকে লিংগ বোলে। যেতিয়া এগৰাকী নাৰী বা মাইকীক বুজাব তেতিয়া সি হ'ব স্ত্ৰীলিংগ। আনহাতে পুৰুষ বা মতাক বুজালে সি হ'ব পুংলিংগ। 3 নম্বৰ বাক্যটোলৈ যদি আমি চাওঁ, আমাৰ বহুত ছাগলী আছে। এতিয়া আমি ওপৰৰ 2টাত গম পাইছিলো বাইদেউ আৰু ভিনদেউ বুলি কোৱাৰ লগে লগে বাইদেউটোৱে মাইকীক বুজাইছে আৰু ভিনদেউটোৱে মতা বা পুৰুষক বুজাইছিল। কিন্তু এই বাক্যটোত মই আস্থানি দিয়া এই ছাগলী শব্দটোৱে মতা মাইকী উভয়কে বুজাইছে। কেৱল যে মতাক বুজাইছে এনেকুৱা নহয়, কেৱল মাইকীক যে বুজাইছে এনেকুৱা নহয়, এইটোৱে কি বুজাইছে? উভয়কে বুজাইছে। এনেদৰে উভয়কে বুজালে সেই লিংগটোৰ নাম হ'ব উভয় লিংগ। কি বুলি ক'লো মই? উভয় লিংগ। 4 নম্বৰ বাক্যটো চোৱা, কিতাপখন টেবুলৰ ওপৰত আছে। এই বাক্যটোত মই 2টা ঠাইত 2টা শব্দৰ তলত আস্থানিছো, কিতাপ আৰু টেবুল। কিতাপ আৰু টেবুলে কি কৰিছে? এই 2টা শব্দ হৈছে, এই 2টাই বুজাইছে জড় বস্তু বুজাইছে। জড় বস্তু মানে ইয়াৰ কোনো এই কিতাপ আৰু টেবুলৰ কোনো লিংগ নাই। অৰ্থাৎ আমি ইহঁতৰ কিতাপ আৰু টেবুলৰ মতা মাইকী একো নিৰ্বাচন কৰিব নোৱাৰো। এনেদৰে যেতিয়া আমি মতা মাইকী নিৰ্বাচন কৰিব নোৱাৰিম, অৰ্থাৎ যিবোৰ শব্দৰ কোনো লিংগ নাথাকে সেইবোৰকে আমি কি বুলি ক'ম? ক্লীবলিংগ। জড় বস্তু বুজাইছে, ই হ'ল ক্লীবলিংগ। এতিয়া আমি দেখিলো যে লিংগ আমি কেইটা পালো? 4টা ভাগ পালো। স্ত্ৰীলিংগ, মাইকীক বুজালে স্ত্ৰীলিংগ, মতাক বুজালে পুংলিংগ, মতা মাইকী উভয়কে বুজালে সি হ'ব উভয় লিংগ। আনহাতে যিবোৰ শব্দৰ কোনো লিংগ নিৰূপণ কৰিব নোৱাৰি সি হ'ব ক্লীবলিংগ। তোমালোকক এই ভাগকেইটা ধুনীয়াকৈ স্পষ্টকৈ লিখি দেখুৱাই দিম যে লিংগৰ ভাগ 4টা, সেই ভাগকেইটা মই লিখি দেখুৱাই দিম। এতিয়া তোমালোকে গম পালা যে লিংগৰ ভাগ 4টা। এই ভাগ 4টা মই তোমালোকক বৰ্ডত লিখি দেখুৱাই দিছো। লিংগৰ ভাগ কেইটা বুলি ক'লো? 4টা ভাগ। আমি প্ৰথমে পালো স্ত্ৰীলিংগ। যেতিয়া মাইকীক বুজাব সি হ'ব স্ত্ৰীলিংগ। 2 নম্বৰতে আমি পাইছিলো পুংলিংগ। পুংলিংগটো যেতিয়া মতা বা পুৰুষক বুজাব।
3 নম্বৰে পাইছিলো উভয় লিংগ। যেতিয়া মতা মাইকী উভয়কে বুজাব সেই লিংগটোৰ নাম হ'ব উভয় লিংগ। আৰু 4 নম্বৰ ভাগটো পাইছিলো ক্লীব লিংগ। যেতিয়া আমি কোনো লিংগ নিৰূপণ কৰিব নোৱাৰিম, অৰ্থাৎ যিবোৰ জড় বস্তু বুজাব, যেনেকৈ আমি পাইছিলো কিতাপ, টেবুল, সি হ'ব ক্লীব লিংগ। যে তোমালোকে পুনৰ ভাগকেইটা চাই লোৱা এবাৰ। স্ত্ৰীলিংগ, মাইকীক বুজালে স্ত্ৰীলিংগ হ'ব, মতা বা পুৰুষক বুজালে সি হ'ব পুংলিংগ, আৰু মতা মাইকী উভয়কে যেতিয়া বুজাব সি হ'ব উভয় লিংগ। আৰু যেতিয়া আমি লিংগ নিৰূপণ কৰিব নোৱাৰিম, জড় পদাৰ্থক, জড় বস্তুক যেতিয়া বুজাব সি হ'ব ক্লীব লিংগ। এতিয়া আমি আজি লিংগৰ এই ভাগকেইটা আলোচনা কৰিলো। আমি লিংগৰ ভাগ পালো 4টা: স্ত্ৰীলিংগ, পুংলিংগ, উভয় লিংগ আৰু ক্লীব লিংগ। ইয়াৰ পিছত আমি লিংগ কেনেকৈ পৰিৱৰ্তন কৰে, যে পুংলিংগৰ পৰা স্ত্ৰীলিংগলৈ নিয়া, স্ত্ৰীলিংগৰ পৰা পুংলিংগলৈ নিয়া, এনেকুৱা কিছুমান উদাহৰণ লৈ আমি সেইখিনি কৰিম। মই তোমালোকক কিছুমান কৰিবলৈ দিম, যিখিনি তোমালোকে অসুবিধা পোৱা সেইখিনি মই তোমালোকৰ লগত পুনৰ আলোচনা কৰিম। আৰু আজি আমি ইমানতে এই লিংগ বিষয়টোৰ আলোচনা সামৰণি মাৰিম। ধন্যবাদ।